আৰু আমাৰ ভাগ্য ভাল যে দৰ্শন হৈ গ'ল। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক সকলোকে অসমীয়াৰ নতুন বছৰ আৰু লগতে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু আজি আমি ৰাতিপুৱা ভগৱানৰ আশীৰ্বাদ আৰু লগতে মা আৰু পাপাৰ আশীৰ্বাদ লৈ দিনটো আৰম্ভ কৰিছোঁ। আজিৰ দিনটোত কি কৰোঁ চাই থাকিব মোৰ ভিডিঅ'টো। তেন্তে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাল লাগিছেনে? এটা কেনেকুৱা কালাৰ হৈ যাব? ৰেড কালাৰ হৈ যাব ন? তাৰপিছতে কি কৰিবা? নাচিবা? কি পিন্ধি নাচিবা? বাবা, পিহুৱে কালিৰ পৰা উৎপাত কৰি কৰি আজি তাইৰ মনোকামনা পূৰণ হ'ল। সেইজনী চাদৰ মেখেলা পিন্ধি ঘূৰি ফুৰিছে। বিহু মাৰিম কৈছিলা নহয়, চাদৰ মেখেলা পিন্ধি মাৰা। এইফালে চা, মাৰা বিহু নাচা। অকণমান নাচি দেখুৱাচোন বিহু। বাবা ধুনীয়া হৈছে দেই। আকৌ ইয়াত এনেকৈ ধৰি এয়া হ'ল আমাৰ নামঘৰৰ হুঁচৰি। আৰু প্ৰত্যেক বছৰে এনেদৰে জ্যেষ্ঠজন আহে হুঁচৰি গাবলৈ আৰু বিৰাট ভাল লাগে। এইখিনি হুঁচৰি আমাৰ নামঘৰৰ ফালৰ পৰা আহে। আমি অকণমান সময়ৰ পিছত অকণমান ক'ৰবাত ওলাই যাম বুলি ভাবিছোঁ। অহাৰ পৰা সোমাই আছোঁ। আমি এতিয়া গৈ আছোঁ, এটা বুদ্ধ মন্দিৰ আছে নাৰায়ণপুৰত, তালৈ গৈ আছোঁ। এফালে আমি ঘৰৰ পৰা ওলাই এফালে বাওঁফালে ল'ম। বাওঁফালে ল'লে এফালে নাৰায়ণপুৰ ধুবুৰী এফালে যায় আৰু সোঁফালে গুৱাহাটী যায় অভিয়াছলি। চ' ব'লক আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। ধুনীয়া লাগিছে দেই। কোনে লগাই দিলে? এতিয়া ক'ত গৈ আছা? নাজানা? আমি এতিয়া আহি পাইছোঁ নাৰায়ণপুৰ, আৰু যোনটো বুদ্ধ মন্দিৰৰ কথা কৈছিলোঁ সেই বুদ্ধ মন্দিৰটো এইখিনি নাৰায়ণপুৰতে আছে আৰু বেছি দূৰ নাই, 5 কিলোমিটাৰমান আছে। আইতা আহিছে, পাপা আহিছে, মা আহিছে আৰু বিহু অহা নাই নেকি? চিধা গ'লে বিহপুৰীয়া যায়, বিহপুৰীয়া গৈ ক'ত যায়গৈ? বিহপুৰীয়া গৈ লালুক বুলি জেগা আছে, তাতে এই ৰাস্তাটা খালি মানে ইটানগৰ কোনফালে যায়? ইফালে যায়। বিহপুৰীয়া কি লাষ্ট নেকি ইফালে? নহয় নহয়, বিহপুৰীয়া গৈ লালুক বুলি জেগা এটা আছে, এই ৰাস্তাটো এনেকৈ কানেক্ট হৈ গ'ল। আমি আহি পালোহি। প্ৰায় আধা ঘণ্টামান সময় লাগিলে ঘৰৰ পৰা। সেইটো যে দেখিছে গল্ডেন কালাৰ, সেইটোৱে হ'ল মন্দিৰটো। আমি আহি পালোঁ আৰু এতিয়া বন্ধ হৈ আছে। অকণমান আবেলি হ'লে খুলিব। ইফালে মানুহ আহি থাকে, অলপ অলপ মানুহ চাবৰ কাৰণে। আৰু এতিয়া অকণমান সময় বহিম আৰু তাৰপিছতে পুনৰ যামগৈ।
পানী আছে, পানীখিনিত সেই পইচা পৰি আছে। উইচ কৰি পেলাই পইচাটো পেলাই আমি উইচ কৰিলোঁ গোটেইকেইটাই, ইয়াতে পইচা এটা পেলাই দিলোঁ। ব'লা পেলালাই আৰু নেপেলাই, এবাৰে পেলাই। মন্দিৰ বন্ধ আছিলে কাৰণে আমি বাহিৰে যাব লৈছিলোঁ, কিন্তু আমি ইমান দূৰৰ পৰা অহা বুলি গম পাই তাৰে পুৰোহিত এজনে এইখিনি আমাৰ ভিতৰত সোমাবলৈ দিলে আৰু দৰ্শন কৰিবলৈ দিলে। ইয়াতে আমি ধুনীয়াকৈ আশীৰ্বাদো ল'লোঁ। এই মন্দিৰভাগ 18 শতিকাতে স্থাপন কৰা হৈছিলে। 18 শতিকাৰে হয়, 1850 চনত স্থাপন হৈছিলে। তাৰ পৰাই ইয়াতে সকলোৱে পূজা অৰ্চনা কৰি থাকে। আমি ওলাই আহিব লৈছিলোঁ আৰু তেতিয়াই ককাজনে মাতি নি মেইন মন্দিৰটো দেখুৱালে, যোনটো মই আপোনালোকক দেখুৱালোঁ। সেইটো দুপৰীয়াৰ কাৰণে সকলোকে চাব নিদিয়ে। আমি দূৰৰ পৰা আহিছোঁ বুলি গম পাই আমাৰ কাৰণে খুলি দিলে আৰু আমাৰ ভাগ্য ভাল যে দৰ্শন হৈ গ'ল। সকলো মন্দিৰৰ নিচিনাকৈ সেইটো মন্দিৰত বহি থাকি অকণমান সময় ভাল লাগিলে। তাতে অকণমান সময় বহিলোঁ আৰু পুনৰ ঘৰলৈ উভতি গ'লোঁ। আজিৰ এই ভিডিঅ'টো মই এইখিনিতে সামৰোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।